আজি আমাৰ বিয়াখনৰ দৰা ফণী তালুকদাৰ ডাঙৰীয়া। আজি আমাৰ বিয়াখনৰ দৰা ফণী তালুকদাৰ ডাঙৰীয়া। क्या बोला तूने? क्या बोला तूने? এটাতো তালা চাবি গোন্ধাই থাকে এই গোন্ধাই থকা পাৰ্টিটো বাদ দেছো। তালা চাবি পাৰ্টিটো কি মহিলা মানুহকো তালা চাবি মাৰি থৈ দিয়ে। তালা মাৰি দিলে ঘৰত সোমাই থাক। বুজি পালে নে? এইটোৱে হৈছে কথা। গতিকে এই 30 তাৰিখলৈকে ট্ৰেক্টৰ নাঙল কিবা আৰু বেলেগ বেলেগ চিন যিবিলাক বিটিসি ইলেকশ্যনত আছিলে সেইবিলাক আমি মনত নানো আৰু ঠিক আছে। এই ইলেকশ্যনত চিন মাত্ৰ 3টাই। এটাতো তালা চাবি গোন্ধাই থাকে, সেইকাৰণে মই ফণীদাক কৈছো বাদ দে বুলি। এইটো পাৰ্টি হয়নে? বহুত গোন্ধাই থাকে। এটাতো হাত, এইটোতো আমি চবেই জানোৱেই। সেইকাৰণে মই ফণী তালুকদাৰক কলো এই গোন্ধাই থকা পাৰ্টিটো বাদ দেচোন, আহি বিজেপিত সোমা। পদুমৰ গুণটো ভাল ভাল গুণ হ'ব, ট্ৰেক্টৰত উঠি খেতি কৰিব ভাল লাগিব হয়নে? তালা চাবি পাৰ্টিটো কি মহিলা মানুহকো তালা চাবি মাৰি থৈ দিয়ে, ঘৰৰ পৰা নোলাবি আৰু হয়নে? আত্মসহায়ক গোটো নাই, বোৱা কটাও নাই, খেতি বাৰীও নাই। মহিলাসকলক কৈ দে তালা মাৰি দিলে ঘৰত সোমাই থাক। আৰু বাহিৰত ওলালেও তালাই মাৰা থাকে, মুকলি হ'ব নোৱাৰে। আমি লাগে যে আই মাতৃসকল মুকলিকৈ ঘূৰক, তেওঁলোকে সমাজৰ কাম কৰক আৰু সমাজখন আগুৱাই যাওক, হয় নহয়? সেইকাৰণে এইবাৰ ইলেকশ্যনত আমি কৈছো তালা চাবি হাতক বাদ দিয়ক, সকলোৱে মিলি পদুম আৰু ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক। গোসাইগাঁও আৰু তামোলপুৰত যি সম্বন্ধৰ মানুহ আছে সকলোকে ফোন কৰি ক'ব যে তহঁতি বেলেগ চিট নিবিচাৰিবি দেই, চবে ট্ৰেক্টৰত দিবি আৰু এতে পদুমৰ চিনত, ঠিক আছে?